हाय फ्रेंड्स गुड मॉर्निंग आज आको आपलोक रातिपुवा स्वागतम जानाइছো आज इतना बर्तमान 9 बाजिसे और ओसरे गाँव एखনৰ পৰা এটা रेस्क्यू कल आइছে जे सापटा जालत फसि আছে गतिके सापটো उद्धार কৰিব লাগে गतिके বলকচোন किनु साप চাই আমি उद्धार কৰি লৈ আহো कलर बाबू फोन कर এডাল কি কৰিবাগে এতিয়া बाबू फोन कर এডাল কি কৰিবাগে এতিয়া ধৰি থকাৰ কাৰণে এলি আছে আৰু কি गतिके आपलोके देखा पाले এতিয়া আমি কেনেকৈ মছুৱা গুম সাপটো মানুহ ঘৰৰ পৰা জালত লাগি থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰি আনিলো গতিকে আমি ইয়াক এতিয়া ইয়াৰ হেবিটেট এতিয়া ৰিলিজ কৰিম আৰু আপোনালোকে যদি আগলৈ এনেকুৱা আপোনালোকৰ ঘৰত বিষাক্ত সাপ বা অবিষাক্ত সাপ যিকোনো বন্যপ্ৰাণী সোমাই বা আঘাতপ্ৰাপ্ত অৱস্থাত আপোনালোকে প্ৰত্যক্ষ কৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে আমি আপোনালোকৰ ঘৰৰ পৰা উদ্ধাৰ কৰি লৈ আনিম আৰু আপোনালোকে আগলৈ যেনেকুৱা ভিডিঅ' আপোনালোকে আমাৰ চেনেলৰ যোগেদি চাব বিচাৰে গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আমাৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো টিপি ৰাখিব গতিকে আজিলৈ ভিডিঅ'টো ইমান ধন্যবাদ।